নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সো মই মৃদুল দাসে আপোনালোকক জেনেৰেল নলেজৰ ওপৰত কিছুমান ভিডিঅ' দি এণ্টাৰটেইনমেণ্ট কৰিম বুলি ভাবিছোঁ সো আপোনালোকৰ সকলোৰে চিনাকি এম হুছেইন ডাঙৰে আপোনালোকক মেথছৰ ধুনীয়াকৈ কুৱেশ্যনবিলাক সলভ কৰি যাই আছে সো আশা কৰিছোঁ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সহায় কৰিলে ভাল লাগিব সো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক সো বন্ধুসকল আজি মই কথা পাতিব খুজিছোঁ আমাৰ ইণ্ডিয়াৰ মানে কি 7 সিষ্টাৰ ষ্টেট অফ ইণ্ডিয়া মানে কি আমাৰ ভাৰতবৰ্ষখনৰ 7 ভনীৰ ৰাজ্য কেইখন ঠিক আছে আমিতো জানোৱে প্ৰায় অলপ চলপ যে মানে কি অৰুণাচল অসম মণিপুৰ নাগালেণ্ড মিজোৰাম ঠিক আছে এনেকৈ কৈ গ'লে হয় কিন্তু তাতে মানে কি মুখস্থ ৰাখিবৰ কাৰণে অলপ ট্ৰিক আছে যে হেতু ট্ৰিক ইউজ কৰিলে আপোনালোকে মানে কি অলপ ভুল নহয় আৰু বিন্দাস মুখস্থ কৰিব পাৰিব আৰু আপোনালোকে জানে কিছু মানে ধৰক সিষ্টাৰ মানে কি হ'ল আমাৰ 7 ভনী হল কি আমাৰ এইখন ঠিক আছে ৰাজ্য এইখন কিন্তু আপোনালোকে ব্ৰাদাৰ মানে কি ভাই কোনি জানেনে সেই 7 ভনীৰ এটাই ব্ৰাদাৰ আছে ব্ৰাদাৰৰ নাম জানেনে নাজানে সো আহক মই আপোনালোকক বৰ্ডত দেখাই দি আছোঁ অলপ মানে কি বেলেগ ধৰণৰ হ'ব ঠিক আছে আপোনালোকে বৰ্ডৰ ফালে লক্ষ্য কৰক 7 সিষ্টাৰ ষ্টেট অফ ইণ্ডিয়া ঠিক আছে এইটো যদি আপোনালোকে মনত ৰাখিব লাগে মানে মই ইয়াতে ইউনিক ধৰণৰ লিখি দিছোঁ দেখোন অৰুণাচল প্ৰদেশ তাৰপিছত নেক্সটটো হ'ল আপোনাৰ ত্ৰিপুৰা 3 নম্বৰতে দিছোঁ মিজোৰাম 4 নম্বৰতে অসম ঠিক আছে আৰু 5 নম্বৰতে দিছোঁ মেঘালয় 6 নম্বৰতে দিছোঁ কি নাগালেণ্ড আৰু 7 নম্বৰতে দিছোঁ কি মণিপুৰী ঠিক আছে মণিপুৰ এইখিনি যদি আমি মুখস্থ কৰিব লাগে তেতিয়াহ'লে আমি কেনেকুৱা ধৰণৰ মুখস্থ কৰিব পাৰোঁ সো ইয়াতে আপোনাৰ এটা ট্ৰিক দিয়া আছে সেইটো ট্ৰিক ইউজ কৰিলে আপোনালোকে মুখস্থ কৰিবলৈ অলপ সহজ হ'ব সেই ট্ৰিকটো হৈছে কি আপোনালোকে ইয়াতে লিখা আছে কি অৰুণাচল আৰু ত্ৰিপুৰাৰ মিলি এটা কি লেখা আছে অৰুণাচল এখন ৰাজ্যৰ নাম ঠিক আছে অৰুণাচল আৰু ত্ৰিপুৰাই মিলি অসম আৰু মেঘালয়ৰ মাজেৰে অৰুণাচল আৰু ত্ৰিপুৰাই মিলি অসম আৰু মেঘালয়ৰ মাজেৰে এটা ৰাস্তা বনাইছে ঠিক আছে আৰু য'ত নাগা আৰু মণিপুৰী সকলে কাম কৰে ঠিক আছে য'ত নাগা আৰু মণিপুৰী মানুহে কাম কৰি আছে তাত ঠিক আছে ইয়াতে আপোনালোকৰ গোটেই কৈখন মানে কি ষ্টেটৰ নাম আহিয়ে গৈছে 7খন ষ্টেটৰ নাম আহিয়ে গৈছে ধৰি লোৱা হ'ল অৰুণাচল প্ৰদেশ ঠিক আছে আৰু কি ত্ৰিপুৰাই মানে হৈছে ত্ৰিপুৰা ঠিক আছে আৰু মিলিটো হ'ল মি প্ৰথম আখৰটো মি আছে তে মিজোৰাম ধৰি ল'ব পাৰে আপোনালোকে তাৰপিছত অসম আৰু মেঘালয়ৰ মাজেৰে যদি অসমটোতো আহিয়ে গৈছে ঠিক আছে আৰু মেঘালয় আহি গ'ল ঠিক আছে মাজেৰে এটা ৰাস্তা বনাইছে য'ত নাগা আৰু কি মণিপুৰী মানুহে কাম কৰে নাগালেণ্ড আৰু মণিপুৰী ঠিক আছে এই গোটেইখন আহি গ'ল তাৰমানে কি এনেকৈ আপোনালোকৰ মুখস্থ ৰাখিবলৈ সহজ হ'ব এইটো মানে একেবাৰে সৰু ট্ৰিক এইটো ট্ৰিকটো হৈছে আপোনালোকে এইটোৱে মুখস্থ কৰিব তেতিয়া তাৰমানে কি আহিব একদম চিৰিয়েল আহিব ঠিকই আছে সেইটো ট্ৰিক অৰুণাচল আৰু ত্ৰিপুৰাই মিলি অসম আৰু মেঘালয়ৰ মাজেৰে এটা ৰাস্তা বনাইছে য'ত নাগা আৰু মণিপুৰী মানুহে কাম কৰে ঠিক আছে এইটো ট্ৰিকৰ দ্বাৰাই আপোনালোকে এইখিনি বস্তু মুখস্থ ৰাখিব পাৰিব সো আৰু আপোনালোকে এটা কথা জানে যে এইখন হ'ল আমাৰ 7 ভনীৰ ৰাজ্য ঠিক আছে মানে কি 7 সিষ্টাৰ ষ্টেট অফ ইণ্ডিয়া কিন্তু আপোনালোকে মানে কি ব্ৰাদাৰ এই লোকৰ ব্ৰাদাৰ মানে কি ভাই কোনটো জানেনে ককাই কোনটো জানে নাজানে সো ইয়াৰ মানে কি ভায়েক হৈছে ব্ৰাদাৰ হৈছে কি জানে ছিকিমখন হৈছে এইসকলৰ ভায়েক তাৰমানে ঠিক আছে আৰু আপোনালোকক ওচৰত এনেকুৱা জেনেৰেল নলেজৰ কিছুমান ট্ৰিক লৈ আহিম যিটো ট্ৰিকৰ দ্বাৰা আপোনালোকে মুখস্থ কৰিব পাৰিব সো অৰুণাচল প্ৰদেশৰ কেপিটেল হ'ল ইটানগৰ ঠিক আছে সেনেকৈ ধৰি লৈ যদি আপুনি ত্ৰিপুৰাৰ হ'ল কি আগৰতলা ত্ৰিপুৰাৰ কেপিটেল হ'ল আগৰতলা কেপিটেলখিনি কেনেকৈ মুখস্থ ৰাখিব তাৰে আমি এটা ট্ৰিক লৈ নেক্সট ভিডিঅ'টো লৈ আপোনালোকক আকৌ লগ পাম ধন্যবাদ